সকলোকে স্বাগতম জনাইছো। আজি আমি গড় মানৰ ওপৰত আলোচনা কৰিম। ইয়াৰ বাবে কেইটামান উদাহৰণ ল'ম। প্ৰথম উদাহৰণটো লৈছো। প্ৰথম 10টা অযুগ্ম সংখ্যাৰ গড়। প্ৰথম 10টা অযুগ্ম সংখ্যাৰ গড় মান আমি উলিয়াব লাগে। ইয়াৰ ক্ষেত্ৰত আমি n মান ল'ব লাগিব। n সমান ইয়াত যিমানটা সংখ্যা আছে সেইটোৱে হ'ব n মান। ইয়াত 10টা সংখ্যাৰ কথা কৈছে, এই n মান হ'ব 10। গতিকে প্ৰথম 10টা অযুগ্ম সংখ্যাৰ গড় মান উলিয়াবলৈ n ৰ মান যিমান সেইটোৱে হ'ব প্ৰথম nটা অযুগ্ম সংখ্যাৰ গড়। ইয়াত nটা বুলি এইটো কাৰণে কোৱা হৈছে কাৰণ 10 দিব বুলি কথা নাই। 7টাও দিব পাৰে, 50টাও দিব পাৰে, 100টাও দিব পাৰে। গতিকে ইয়াত যিমানটাই নিদিয়ক, অযুগ্ম সংখ্যাৰ কথা যদি কয় তেতিয়া আমি সেই n মান যিমান সেইটোৱে ইয়াৰ গড় মান বুলি ধৰিব লাগিব। গতিকে ইয়াত নিৰ্ণয় গড় মান হ'ব 10। প্ৰথম 10টা অযুগ্ম সংখ্যা। প্ৰথম 20টা অযুগ্ম সংখ্যাৰ গড় হ'ব 20। প্ৰথম 50টা অযুগ্ম সংখ্যাৰ গড় হ'ব 50। সেইধৰণে এতিয়া আমি অন্য এটা উদাহৰণ লওঁ। প্ৰথম 10টা যুগ্ম সংখ্যাৰ গড়। প্ৰথম 10টা যুগ্ম সংখ্যাৰ গড় উলিয়াবলৈ আমি সেই একেধৰণে আগবাঢ়ো। n সমান ইয়াত মুঠ সংখ্যা হ'ল 10টা। গতিকে n ৰ মান হ'ব 10। আৰু প্ৰথম 10টা যুগ্ম সংখ্যাৰ গড় উলিয়াবলৈ সূত্ৰটো হ'ব n+1। n+1 কৰি আমি যিমান পাম সেইটো হ'ব প্ৰথম nটা যুগ্ম সংখ্যাৰ গড়। এতিয়া আমি কৰি চাওঁ। n ৰ মান 10 যোগ 1 সমান 11। গতিকে প্ৰথম 10টা যুগ্ম সংখ্যাৰ গড় মান হ'ব 11। প্ৰথম 20টা যদি দিয়ে তেতিয়া n+1 n ৰ মান প্ৰথম 20টা যুগ্ম সংখ্যাৰ দিলে n ৰ মান 20 হ'ব যোগ 1 সমান 21। সেইধৰণে গতিকে যুগ্ম সংখ্যাৰ ক্ষেত্ৰত সূত্ৰটো হ'ল n+1। প্ৰথম nটা যুগ্ম সংখ্যাৰ গড় উলিয়াবলৈ n+1ত আমি কৰিব লাগিব। আমি পিছৰ উদাহৰণলৈ যাওঁ। প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড়। প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াবলৈ আমি প্ৰথম n ৰ মান উলিয়াই ল'ব লাগিব। n ৰ মান 10 আছে, মুঠ পদ সংখ্যা 10। এতিয়া স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত গড় উলিয়াবলৈ n+1/2 এইটো সূত্ৰত কৰিব লাগিব। প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ গড় n+1/2। এতিয়া আমি n ৰ মান পাতিম। n ৰ মান 10 যোগ 1 তলত আছে 2 সমান 10 1 11 তলত 2 2ৰে 11 ঘন কৰিলে 5.5। গতিকে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় 5.5। সেইদৰে প্ৰথম 20টা, প্ৰথম 50টা স্বাভাৱিক সংখ্যা এইধৰণে দিলে সেই n ৰ মান নিৰ্দিষ্ট সূত্ৰটো বহুৱাব লাগিব n+1/2। এইধৰণে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ গড় উলিওৱা হয় n+1/2 সূত্ৰ ব্যৱহাৰ কৰি। এতিয়া শেষ উদাহৰণ এটা লৈছোঁ। ধৰা হওক কোনোবা এজন ছাত্ৰই হায়াৰ ছেকেণ্ডেৰীত পালে 55%, BAত পালে 60%, DLEdত পালে 70%, টেটত ধৰা হওক ছাত্ৰজনে পালে 60%। এতিয়া এই গোটেইকেইটা নম্বৰৰ গড় মান উলিয়াবলৈ হ'লে আমি কৰিবলগীয়া নিয়মটো হ'ল মুঠ সংখ্যা আছে 1 2 3 4 4 তলত আৰু মানবোৰ 55 যোগ
60 যোগ 70 যোগ 60 এই মানবোৰ পৰ্যবেক্ষণৰ মানবোৰ ওপৰত আমি যোগ কৰিব লাগিব আৰু মুঠ পৰ্যবেক্ষণ 4টা 1 2 3 4 গতিকে 4য়ে সিহঁতৰ যোগফলক হৰণ কৰিম 4 55 60 70 60 যোগ কৰিলে 245 245ক 4য়ে হৰণ কৰিলে 61.25 ছাত্ৰজনৰ গড় নম্বৰ হ'ব 61.25 সেইধৰণে আমি গড় ল'ব পাৰোঁ ইয়াত 4টা উদাহৰণৰ কথা দিয়া হ'ল অযুগ্ম সংখ্যাৰ কথা ক'লে এনৰ মানটোৱে হ'ব প্ৰথম এনটা অযুগ্ম সংখ্যাৰ গড় যুগ্ম সংখ্যা দিলে প্ৰথম এনটা যুগ্ম সংখ্যাৰ গড় হ'ব n+1ৰ আনসাৰটো উত্তৰটো যিটো পাম আমি হেতু প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াবলৈ দিলে উত্তৰটো হ'ব n+1/2 আৰু অন্য ধৰণে যদি দিয়া হয় গড় মান উলিয়াবলৈ যিমানটা সংখ্যা দিয়া আছে হেতু তলত পাতি যোগফলটোক তলৰ সংখ্যাটোৰে হৰণ কৰিব লাগিব এই উত্তৰটো হ'ব গড় মান এই ধৰণে আমি গড় মান উলিয়াব পাৰোঁ পৰৱৰ্তী ভিডিঅ'ৰ বাবে উৎসাহ যোগাবলৈ অনুৰোধ জনালোঁ ইয়াৰ বাবে সাবস্ক্ৰাইব কৰিব ধন্যবাদ জনালোঁ সকলোকে